মাছ খেলপথাৰত যে আমাৰ কি লক্ষ্য উদ্দেশ্যৰ ওপৰত ৰাইজে জ্ঞাত নহয়। ইয়াৰ কাৰণে আপোনালোকৰ ফেচবুকৰ জৰিয়তে আমি ৰাইজক অৱগত কৰাবলৈ বিচাৰি আছোঁ যে আমি কি কৰিবলৈ ওলাইছোঁ আৰু ৰাজনৈতিক দলবিলাকে কি কৰিবলৈ গৈ আছে। আজি ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৭ বছৰ হৈ গ'ল, 77 ইয়াৰ্ছ হৈ গ'ল। তৎসত্ত্বেও মহাত্মা গান্ধীৰ যিটো সপোন যে অৰ্থনৈতিক স্বাধীনতা, এই অৰ্থনৈতিক স্বাধীনতাটো আজি তাৰিখলৈকে ভোটাৰসকলে পোৱাৰ সক্ষম হোৱা নাই। ইয়াৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈ আছোঁ অৰ্থনৈতিক স্বাধীনতাৰ অবিহনে গণতন্ত্ৰ মূল্যহীন, আৰু এই গণতন্ত্ৰ মূল্যহীন যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক ৰাইজক অৱগত কৰাৰ কাৰণে আমি অহাকালি মাছ গেডাৰিং এণ্ড ৰেলীৰ প্ৰগ্ৰাম ৰখা হৈছে। ইয়াৰ কাৰণে আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে প্ৰতি ভোটাৰক প্ৰতি মাহে ৮,৪৩৫ টকা দিব পৰা ব্যৱস্থা চৰকাৰৰ হাতত আছে, আৰু এই ব্যৱস্থাটোক নেতাসকলে খালী হিতাধিকাৰী তৈয়াৰ কৰিছে, হিতাধিকাৰী তৈয়াৰ কৰি মানুহক বুৰ্বক বনাইছে। আজি তাৰিখত দেখা পাইছোঁ যে মহিলাসকলক বিশেষ কৰি বিজেপি চৰকাৰে টাৰ্গেট কৰি আছে, UPPL চৰকাৰে টাৰ্গেট কৰি আছে। ইয়াৰ কাৰণে আমি কৈছোঁ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জীয়াই থকাৰ কাৰণে যিটো ভোটাৰসকলৰ যিটো মৌলিক অধিকাৰ, এই অধিকাৰটোক পোনপটীয়াকৈ দিয়াৰ কাৰণে আপোনালোক সকলো সহযোগ কৰিব লাগে। আমি কি কৰিছোঁ কি কৰা নাই আপোনালোক জানিবৰ কাৰণে অহাকালি আহিব লাগে। কিয় আজি চাওক, আমি ভোটাৰসকলে যিসকল আমাৰ শত্ৰু, ভোটাৰৰ শত্ৰু, তেওঁলোকক আমি আপোন বুলি কৈ আছোঁ, কিন্তু আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে সকলো ৰাইজৰ কাৰণে চিন্তা কৰিছোঁ। না ইয়াতে জাতি আছে না ধৰ্ম আছে, আমি হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, বুদ্ধিষ্ট সকলোৱে আমি ভোটাৰ, আৰু এই সকলো ভোটাৰ হিচাপে আমাৰ ভোটাৰৰ যিটো অধিকাৰ, এই অধিকাৰটোক যদি 2010 চনত সোনিয়া গান্ধী যদি চহী কৰিলে হয়, আজি সোনিয়া গান্ধীয়ে বিভিন্ন জেগাত মিটিঙত কৈ আছে যে মহিলাসকলক ৩,০০০ টকা দিব, কিন্তু 2010 চনত তেখেতৰ ওচৰত মেমৰেণ্ডামখন যাওঁতে তেখেতে চহী কৰি দিলে, আজি ভোটাৰসকলে এনেকুৱা অৱস্থাত নাথাকিলে হয়। আজি 2010 চনত 47 জন বিজেপিৰ সাংসদে ভোটাৰশ্বিপ দিব লাগে বুলি লিখিত আকাৰে দিছে, কিন্তু আজিৰ তাৰিখত তেওঁলোকে নিমাত হৈ আছে। কাৰণ আমি জানো যিসকল পুঁজিপতিৰ পাৰ্টি, যিসকল ঠিকাদাৰৰ পাৰ্টি, তেওঁলোকে ৰাইজৰ কাৰণে একো কৰিব নোৱাৰে। একমাত্ৰ তেওঁলোকে ঠিকাদাৰ, কিছুমান পুঁজিপতিৰেহে কাম কৰিব, ৰাইজৰ কাৰণে একো কৰিব নোৱাৰে। ইয়াৰ কাৰণে আমি কৈছোঁ আজি UPPL অক্সিজেন লৈ জীয়াই আছে। আজি হাগ্ৰামা ডাঙৰীয়াৰটো অৱস্থা আপোনালোকে জানেই। এতিয়া ইয়াৰ লগত কাজিয়া, হাগ্ৰামাই সদায় প্ৰমোদৰ বিৰুদ্ধে কথা কয়, প্ৰমোদে হাগ্ৰামাৰ বিৰুদ্ধে কথা কয়। এইটো পলিটিক্স হয় নেকি? আমি কৈছোঁ যে পলিটিক্স কৰক ৰাইজৰ উন্নতিৰ কাৰণে, ৰাইজক মাধৱ মাৰ দি পলিটিক্স কৰাটো বন্ধ কৰিব লাগে। ইয়াৰ কাৰণে সকলো ৰাইজক, আজি যুৱ যুৱতীক কৰ্মসংস্থাপনৰ ৰাস্তা নাই, শিক্ষিত যুৱক যুৱতীৰ ৰাস্তা একেবাৰে কমপ্লিটলি বন্ধ, চাকৰিৰ ব্যৱস্থা নাই। আজি তেওঁৰ দেউতাকে মাষ্টৰ চাকৰি কৰে, কোনোমতে পেঞ্চনটো লৈ কোনোবাই খাব পাৰিব, আজিৰ তাৰিখত পেঞ্চন নাই, পেঞ্চন নোহোৱা হৈ গৈছে। ইয়াৰ কাৰণে আমি কৈছোঁ ভোটাৰক দি আছে টেনশ্যন, নেতাই লৈ আছে পেঞ্চন, এইটো বন্ধ হ'ব লাগে। ইয়াৰ কাৰণে সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ, জাতি ধৰ্ম নিৰ্বিশেষে সকলো কালি ওলাই আহক, আমাৰ উদ্দেশ্য আৰু লক্ষ্যৰ ওপৰত আপোনালোকে নিজে জানিবলৈ চেষ্টা কৰক। এইখিনিয়ে আপোনালোকৰ জৰিয়তে আমি নিমন্ত্ৰণ জনালোঁ।